আমাৰ এই শ্ৰী শ্ৰী গোপাল আৰু বাগেশ্বৰী থানৰ যি এটা সভা 577 সংখ্যক ইয়াত ইতিমধ্যে উদযাপন খুব ভালকৈ চলি আছে। ৰাইজৰ বহুত সমাগম আৰু বহু বছৰ আগৰ পৰাই এটা পবিত্ৰ এটা চিন্তা আৰু বিশ্বাস লৈ সকলো আহে আৰু বতৰত এবাৰ আশীৰ্বাদ লৈ পৰম্পৰাগতভাৱে অসমীয়া সমাজ আৰু গ্ৰাম্য অঞ্চলৰ সমাজক আমাৰ ৰীতি নীতি সাংস্কৃতিক আধ্যাত্মিক চৰ্চা ধৰ্মীয় আলোচনা এইবিলাকে সমাজখন অতি সুন্দৰ কৰি ৰাখিছে আৰু সমাজখনক মৰম আৰু বিশ্বাসৰ এনাজৰীৰে সদায় এটা শক্তিশালী বন্ধনৰে সদায় বান্ধি ৰাখিছে আৰু এনেকুৱাই আমাৰ গ্ৰাম্য জীৱনটো সুগম হয়, খুব ভাল হয়। আৰু মই আজি ইয়াত উপস্থিত হৈ এই অঞ্চলৰ সকলো ৰাইজৰ কাৰণে আমাৰ প্ৰভু শিৱৰ ওচৰত আৰু মা বাগেশ্বৰীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো যাতে ভালে ৰাখে। আমাৰ ছাত্ৰ ছাত্ৰী, খেতিয়কসকল, শিল্পীসকল সকলো ভালে থাকিব পাৰে, সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে ভালে থাকিব পাৰে, ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। প্ৰত্যেকটো গাঁৱতে নিজৰ গাঁৱৰ থান আছে, মন্দিৰ আছে আৰু কিছুমান অঞ্চল ভিত্তিত আছে, কিছুমান গাঁও ভিত্তিত আছে, কিছুমান কেন্দ্ৰীয় ভিত্তিত আছে। চবতো তেনেকুৱা মঠ মন্দিৰবিলাক গোসাঁই ঘৰ, বাথৌ থানচালি, ব্ৰহ্ম মন্দিৰ, শিৱ মন্দিৰ বিভিন্ন নিৰ্মাণ কৰিব লগা আছে। আৰু সমাজ এখন ক'বলৈ গ'লে গাঁও এখন, আমাৰ এই মন্দিৰখন, গোসাঁই ঘৰখন, সত্ৰখন, বাথৌ থানচালি, ব্ৰহ্ম মন্দিৰ সেইটোৱে আমাৰ কেন্দ্ৰীয়। তো এইটো ৰাইজে বিভিন্ন কাৰণত কিছুমানে নিৰ্মাণ কৰিব পাৰিছে, কিছুমানে নিৰ্মাণ কৰিব পৰা নাই আৰু নিৰ্মাণ কৰিব লাগিলে আজিকালি বহুত অৰ্থৰ প্ৰয়োজন হয়, সেইকাৰণে কিছুমানে নিৰ্মাণ কৰিব পৰা নাই। মই যোৱা 5টা বছৰ সম্পূৰ্ণ নহ'ল যেতিয়া চৰকাৰ চলাই আছিলোঁ, প্ৰায় 2000 মান মন্দিৰত নিৰ্মাণ কৰাৰ কাৰণে সহায় কৰিছোঁ আৰু তেতিয়া অসম চৰকাৰৰ পৰাও বিভিন্ন আঁচনি তাত দিয়া হৈছিলে। প্ৰচেষ্টা এটা হাতত থাকিব, যিখিনি মন্দিৰ বা থানচালিবিলাক আমি নিৰ্মাণ কৰিব নোৱাৰিলোঁ, ৰৈ গ'ল, এইখিনি অনাগত দিনত আমি ডাইৰেক্টলি বা বিভিন্ন আঁচনিৰ দ্বাৰা সহায় কৰি সেই মন্দিৰবিলাক নিৰ্মাণ কৰাৰ কাৰণে আমি সহায় কৰিম। আৰু তামোলপুৰ হিচাপে আমাৰ বহুত প্ৰাচীন সত্ৰ মন্দিৰ এইবিলাক আছে। তো সেই প্ৰাচীন সত্ৰ মন্দিৰবিলাক ভালকৈ নিৰ্মাণ কৰিব পাৰিলে এইটো পৰ্যটকৰ লগতে অঞ্চলৰ ৰাইজৰ কাৰণে আৰু বিভিন্ন যিবিলাক বিশ্বাসী তেখেতসকলৰ কাৰণে সেৱা মানে ভগৱানৰ ওচৰত সেৱা জনাবলৈ, আশীৰ্বাদ ল'বলৈ, বিভিন্ন দুখ দুৰ্যোগৰ সময়ত মানে ইয়াত সেৱা জনাবলৈ আহে বা আশীৰ্বাদ ল'বলৈ আহে। এই কামখিনি আমি ভালকৈ সহায় কৰিব পাৰিম। গতিকে ইয়াত বাঘেশ্বৰী মন্দিৰ বা যিখিনি আছে সকলোকে নিৰ্মাণ কৰা কাৰ্যত ভৱিষ্যতত মই সহায় কৰিবলৈ চেষ্টা কৰিম। আমাৰ 577 সংখ্যক ডিমিলাপাৰ শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ সভা মহোৎসৱ যোৱাকালি মুখ্যদ্বাৰ উন্মোচনেৰে কাৰ্যসূচী আৰম্ভ হৈছে। 3দিনীয়া বৰ্ডাঢ্য কাৰ্যসূচী আছিলে। যোৱাকালি আছিলে আপোনাৰ ধৰ্মধ্বজা উত্তোলন, খেল ধেমালিৰ প্ৰতিযোগিতা, বিভিন্ন শিশুসকলৰ কাৰণে খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে। ৰাতিলৈ ভাগৱত পাঠ আৰু আজি মূল কাৰ্যসূচী ৰাতিপুৱা পূজা অৰ্চনা, হোম যজ্ঞ আৰম্ভ হয়। তাৰপিছত নাগাৰা নাম, তাৰপিছতে আকৌ দুপৰীয়া আপোনাৰ বাগসাই পৰিভ্ৰমণ, বাগসাই পৰিভ্ৰমণেৰে দৃষ্টিনন্দন বাগসাই পৰিভ্ৰমণেৰে এইটো পূজাভাগ শেষ হয়। তাৰপিছত কাইলৈ আছে আপোনাৰ ৰক্তদান শিবিৰ। আমাৰ হিয়াৰা মঠু জুবিন গাৰ্গৰ নামত আমাৰ আচলতে এইবাৰ আমাৰ কাৰ্যসূচী, ৰাতিৰ কাৰ্যসূচী আছিলে, সাংস্কৃতিক কাৰ্যসূচী যিবিলাক সকলো কাৰ্যসূচী বাতিল কৰি জুবিন গাৰ্গৰ নামত ৰক্তদান শিবিৰ এটা অনুষ্ঠিত কৰা হৈছে। বহু প্ৰাচীন এই ধৰ্মীয় অনুষ্ঠানটো, কেনেধৰণৰ লোকবিশ্বাস, কেনেধৰণৰ ইয়াৰ লোকবিশ্বাসটো আপোনাৰ এনেকুৱা আছিলে, সৰ্বমনস্কামনা সিদ্ধিকাৰী আমাৰ এইটো মন্দিৰ বুলি কোৱা হয়। বিভিন্নজনে ইয়াত মানে নিজৰ মনোকামনা যদি ভালকৈ কৰে তেতিয়াহ'লে সিদ্ধি হয় বুলি কয়। এনেকুৱা এটা লোকবিশ্বাস চলি আহিছে পৰম্পৰা। কাৰোবাৰ ধৰক বিবাহ হোৱা নাই, বিবাহৰ কাৰণে যে মনস্কামনা কৰিব পাৰে, কামনা কৰিব পাৰে। তাৰপিছত নতুন কোনোবাই গাড়ী কিনিছে বা কিবা এটা কৰিছে, মনোকামনা কৰিছে, সেইটো সিদ্ধি হয় বুলি মানে তেওঁলোকে বিশ্বাস কৰে। আৰু এই পৰম্পৰাটো আপোনাৰ আজি 577 বছৰ ধৰি চলি আহিছে। বিভিন্ন ঠাইত ইয়াত অকল তামোলপুৰৰে নহয়, বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা সেইকাৰণে
ইয়াত মানে উপস্থিত হৈ তেওঁলোকৰ মানে নিজকে ধন্য মানে। ধৰ্মীয় লোকবিশ্বাস এনেকুৱা আছে ইয়াত তাৰমানে বহুত যুগৰ পৰাই তাৰমানে চলি আহিছে। ইয়াত 577তম যিহেতু ইয়াত আমি এটা উৎসৱ পাতিছোঁ, গতিকে আমাৰ পূৰ্বপুৰুষসকলে যেনেধৰণে পালি আহিছে আমিও তেনেকৈ পালি আহিছোঁ। আমাৰ এইবুলি আমি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটো কৰিছোঁ। গতিকে প্ৰথম দিনৰ কাৰ্যসূচীটো আমাৰ হৈ গ'ল। ইয়াত ধৰ্মৰ ধ্বজা উত্তোলন আছিল, সেইবিলাক হৈ গ'ল। এতিয়া আজি হোমযজ্ঞ আছিল, সেইটোও ভাল সকলোমে চলি আছে। আৰু সন্ধিয়াও আমি এটা অনুষ্ঠান ৰাখিছোঁ। সেই অনুষ্ঠানটো হ'ল এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে সেইটো সেইটো আমাৰ পৰিভ্ৰমণ। তাৰমানে মন্দিৰৰ চাৰিওফালে 7 পাক ঘূৰোৱা যায়। প্ৰত্যেক পাকৰে এটা মাহাত্য আছে। গতিকে এইখিনি বহুত তাৰমানে দেউৰীসকলেহে জানে। তাৰমানে 7 পাকৰ কিবা এটা মাহাত্য আছে আৰু প্ৰত্যেক পাকতেই ঢোল বাজনাৰ এটা বিশেষ বিশেষ তাৰমানে ভংগীমা হয় আৰু বিশেষ বিশেষ ভংগীমাৰে ল'ৰা ছোৱালীসকলে আৰু ভক্তসকলে তেনেদৰে ব্লাড ডোনেশ্যনৰ বিষয়টো জুবিন গাৰ্গৰ স্মৃতিলৈ কৰিব। যিহেতু জুবিন গাৰ্গ আমাৰ এজন বলিষ্ঠ কণ্ঠশিল্পী, লগতে তেখেত অসমৰ জনপ্ৰিয় এজন নাট্যকাৰো বুলি ক'ব লাগিব। তেখেতে অভিনয় জগততো, গতিকে তেখেত ৰাজনীতিকভাৱে বৰ বিশেষ নহয়, আমি সামাজিকভাৱে তেখেতক আমি ভাবোঁ। আমি জুবিনক সদায় তাৰমানে মৰমৰ চকুৰে চাওঁ।